বস্তুৰে কেতিয়াবা মহাত্মা গান্ধী হ'বলৈ মন যায়, নেপোলিয়ন হ'বলৈ মন যায়, আৰু কেতিয়াবা চালা আম্বানী হ'বলৈ মন যায়। আৰু চালা ক্ৰিকেট চালে তেণ্ডুলকাৰ হ'বলৈ মন যায়, আৰু চিনেমা চালে অমিতাভ বচ্চন হ'বলৈ মন যায়। য'ত ত'ত উৰি ফুৰে। এই দুইজনকে চালা একেলগে বিয়া কৰি থবলৈ মন যায়। আৰু কি কৰিবলৈ মন নাযায় তোৰ? মন যায়, বহুত কিবা কিবি কৰিবলৈ মন যায়। লুডু খেলিছিলি নে কেৰম খেলিছিলি? হা? নে লগৰ ল'ৰা ভনীয়েকৰ লগত মুখ চুপতি মাৰি আছিলি? মদ খাই আছিলো। এক মিনিট এই কাপোৰযোৰেই কথা কৈছে নহয়। মাত্ৰ 4,75,000 টকা মোৰ নাছিল। নহলে এইযোৰ কাপোৰ পিন্ধি ময়ো আজি আপোনাৰ দৰে দপদপাই চিঞৰি নাথাকিলোহেঁতেন, ভদ্ৰভাৱে কলোহেঁতেন। মাত্ৰ 4,75,000 টকা বুলিহে। আজি বুধবাৰ। কি হ'ল, কৰবালৈ যাও নেকি? দেৰিয়ে হ'ল, ফটকে চাহ দিয়াচোন মোক। দাদাই বাৰু সদায় ৰাতিপুৱাই সোম, বুধ আৰু শুকুৰবাৰে কলৈ যায়? কিবা এটা ৰহস্য আছে। পাবলে কাষে কাষে খোজ দিবলে মন যায়, মোৰো মন যায়, চকুত থব মন যায়। মন যায় বুজিছ, বহুত মন যায়। মেঘালীৰ লগত মনৰ কথা পাতিবলৈ মন যায়, ফুৰিবলৈ যাবলৈ মন যায়। কিন্তু এতিয়া মই এটা সাধাৰণ টকাৰ কাৰণে মা দেউতা ভণ্টিৰ ওচৰত হাত পাতিব লাগে। ধৰ তাক মই প্ৰপ'জ কৰিলো, তাৰ ভুলতে হাঁ বুলি ক'লে। কিন্তু তাৰপিছত ডেটিং মাৰিবলৈ পইচা ক'ত? চব পইচা জোৰত চলে বুজিছ, চব বস্তু। চালা এইখন কপালতহে একো নাই। তই ঠিকেই কৈছ, লাকো লাগে। আমি নোৱাৰো। মই মাষ্টৰ পুতেক, মোৰ আত্মসন্মান আছে। হে, তোৰ দেউতাই তোক এইবোৰ কৰিবলৈ ডাঙৰ কৈছিলে? হে, তই পাৰিবি ক? মই মাষ্টৰ পুতেক ডকাইতি কৰিম? আইডিয়া দে, আইডিয়া। তই আকৌ কিয় আহিছ বে? কি হৈছে বে তোৰ? নিচা হৈছে, নিচা। তোৰ নিচা ঠিকেই, মোৰ নিচা হৈছে চালা। মদাহী মই মাষ্টৰ পুতেক। হা, কি কৰিম? শুনিলো বেকাৰ চালা। কি কৰিম মই? মোৰো মন যায়, বহুত মন যায়, চব কৰিবলৈ মন যায়। চালা একো নোৱাৰো চালা, বহুত মন যায়। মন যায় মা, তোমালোকক সুখত দেখিবলৈ, তোমালোকৰ মুখত হাঁহি দেখিবলৈ বহুত মন যায়। দেউতাই যাতে মোক লৈ গৌৰৱ কৰিব পাৰে, তেনেকুৱা কিবা এটা কৰিবলৈ মন যায়। মমিক ভাল ল'ৰাটোৰ লগত বিয়া দিবলৈ মন যায়। বহুত সপোন, এদিন চব সঁচা কৰিম। মই মাত্ৰ এটাহে হেৰুৱাইছো, চব ঠিক হৈ যাব এদিন। তই চিন্তা নকৰিবি, চব ঠিক হৈ যাব, চব।